বন্ধুসকল, কি খবৰ? ভালে আছেনে? সকলো ভালেই থাকিব লাগে আৰু দিয়কচোন, তাৰে কামনা কৰিলে সকলো ভালে থাকিব আৰু। মই এতিয়া গৈ আছোঁ কণ্ট্ৰলৰ চাউল আনিবলৈ। গৈ আছোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। তাৰপৰা যদি বেয়া লাগে নকৰিলেও হ'ব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি ভাল লাগে কৰি দিব। আৰু গৈ থাকোঁতে মই আমাৰ গাঁওখনৰ কিছু জেগা দেখুৱাই যাম অকণমান দেই। জেগা অলপ দেখুৱাই যাম, বাগান চাগান যেনেকৈ ধৰক খেতি পথাৰ সেইবোৰ দেখুৱাই যাম। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। এইখন দেখিছে, এখন বহুত ডাঙৰ বাগান সেইফালেও আছে। এখন বাগানে বহুত ডাঙৰ বাগান এখন। তাৰপৰা এইফালে সেইয়া খেতি পথাৰ, এইটো চাইকেলটো ৰখি আছে মোৰ লগত যাবলৈ চাউল আনিবলৈ। সেইখন দেখিছে খেতি পথাৰ, এইখনো পথাৰে আছিলে দেই। এইখনো গোটেইখন মানে সিফালেও পথাৰে আছিলে, সেইখন এখন বাগান আছিলে। তাত খৰি কাটি আছে, ইমান জুম কৰিব নোৱাৰি, নুঠেগৈ আৰু বহুত দূৰণিত খৰি কাটি আছে। এই পথাৰখন মানে আমাৰ এইফালে বান্দৰ খুব বেছি ওলায়, সেইটো কাৰণে মানে এইডোখৰ এইবুলি খেতি নকৰিলে। এতিয়া আমি গৈ আছোঁ, বল চাউল আনিবলৈ দি আছে। তাৰপৰা এইখন এখন বাগান। আমাৰ ইয়াত মানে মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ, ফেক্টৰীটো ওচৰত আছে কাৰণে মানে আমাৰ এইফালে বাগান বহুত মানুহৰে আছে মানে আৰু খেতি কৰে বুলিয়ে ক'ব লাগিব। এতিয়া সেইফালে সেয়া ধান পকিছে আৰু দাব আৰু বেছি দিন নাই। এইডোখৰটো নকৰিলে এইবোৰ বান্দৰৰ কাৰণে, আৰু সিফালে এডোখৰ নাই কৰা। এয়া দেখিছে, এইখনতো হাবিয়ে আছিলে, জংঘল এখন গোটেইখন হাবি। এইখন বহুতেই হাবি আছিলে, অলপ কাটি দিলে কাৰণে হেৰি দেখুৱাইছে। এইটো ৰাস্তাততো যোনটো নাহিবলৈ ভয় কৰে, এইটোত ৰাস্তাত দেখিছে। তই ভয় নকৰ, ঘৰৰ ওচৰততো। দেখিছে এইখনতো জংঘল, কিমান জংঘল। এইখনত খালি বান্দৰ বহুত, মানে মানুহক আৰু খেতি পথাৰতো বহুতে নষ্ট কৰে। গোটেই ভাতৰ চৰুটো চব দাঙি লৈ আনে বান্দৰে। সেইটো ৰাস্তা আমি গৈ আছোঁ চাউল আনিবলৈ। বাকীটো দোকানত বনামগৈ আৰু চাউলৰ দোকান। নেকি? এয়া চাউল লৈ আহি আছোঁ দেই। এয়া চাউল কেৰিয়াত বান্ধি লৈছোঁ, চাউল লৈ আহি আছোঁ। আৰু আপোনালোকে কথা এটা গম পায় নাই যে কণ্ট্ৰলৰ চাউলৰ আধাৰ কাৰ্ড লাগে, তাৰপৰা ভেকচিন লোৱা কাগজ লাগে। 18 বছৰ বয়সৰ যিমান মানুহ আছে মানে ওপৰত, সেইবোৰৰ আধাৰ কাৰ্ড আৰু ভেকচিন লোৱা চাৰ্টিফিকেটখন লাগে। সেইখন সোনকালে দি দিব, নহ'লে পিছত দিগদাৰো হ'ব পাৰে, চাউল নাপাবও পাৰে দেই। সেইটো মানে আজি মোৰ দোকানত সেইবোৰ কথা পাতি থাকোঁতে মানে দেৰি হৈ গ'ল। মানে দোকানৰ ভিডিঅ' দেখুৱাবই নোৱাৰিলোঁ দোকানখন। সেইখন আপোনালোকে যিমান পাৰে সোনকালে, যদি আধাৰ কাৰ্ডটো আপোনালোকৰ দিয়া নাই দি দিব চবৰে। তাৰপৰা ভেকচিন লোৱা চাৰ্টিফিকেটখন চবৰে দি দিব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ।